হাই হেল্ল' নমস্কাৰ মই আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে HCIT DLED 2021 যিটো এডমিশ্যন প্ৰচেছ আছে তাত এখন দলিল লাগে, দলিলখনত কি লিখিব আপোনালোকে। গতিকে এইটো বহুতে মোক সুধিছিল দলিলখনত কি লিখিব লাগে, কেনেকৈ লিখিব লাগে, তাৰ সম্পূৰ্ণ নিয়মটো এইটো ভিডিঅ'ত আলোচনা কৰিম। যে প্ৰথমতে আপোনালোকে যিকোনো এটা কোড বা সাৰ্কুল অফিচৰ পৰা এটা দলিল কিনি ল'ব। দলিলটো কিনি লৈ হেতুত কি লিখিব হেতু মই দেখুৱাম, গতিকে ভিডিঅ' শেষলৈকে চাই ল'ব। এনেকুৱা ধৰণৰ যিকোনো এটা দলিল আপোনালোকে 10 টকীয়া দলিল এটা কিনি ল'ব। এটা আপোনালোকৰ সুবিধাৰ্থে মই গুগলৰ পৰা দলিলটো দেখুৱাই দিছোঁ। সাপোজ ধৰি লৈছোঁ এইটো এটা দলিল, ইয়াত ইনভাইটেড কমা দিব, কমা দি লিখিব I do hereby declare that I have to not taken any admission in other regular course except 2-year diploma in elementary education DELED course for the season 21-23. The authority may cancel my candidature immediately with disciplinary action if any produce evidence of any engagement in any other regular course or department in the same the academic year and the event of any information documents being fraud, false or not fulfills any other the stipulated eligibility criteria for the course. ইয়াত সিগনেচাৰটো দিব, ফুল নেম দিব, ডেট দিব, এডমিশ্যন দিব। নহলে আপোনালোকে এটো কি কৰিব, এটো স্ক্ৰিনশ্বট লৈ লওক, এটো আপোনালোকে সুন্দৰকৈ লিখিব যে তাৰ মানে ইয়াত এটো কথাই বুজোৱা হৈছে যে কি কৈছে আপুনি যদি যেহেতু ডিএলএডৰ এটো ৰেগুলাৰ হয়, ৰেগুলাৰ কোর্স যদি আপোনালোকে আৰু কৰবাত ৰেগুলাৰ লৈছে না নাই এটো এটা কি কৰিব দিছে, আপোনাক কোৱালিফাই কৰিব দিছে বা এটা নিশ্চিত কৰিব দিছে। যদি আপুনি একটা সময়তে যাতে দুইটা কোর্স ল'ব নোৱাৰে ইয়াৰ এটা কি দিবছে ডিক্লেৰেশ্যন দিব দিছে। গতিকে আপোনালোকে এটো দি দিব, এডমিশ্যনৰ সময়ত এটো লাগিব, এটো নহলে এডমিশ্যন নহয়। গতিকে আপোনালোকে আজিয়ে গৈ কোৰ্টৰ পৰা কিনি এটো লিখি ষ্টাম্প মাৰ্কটো লগাই ল'ব বা কুপনটো লগাই ল'ব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আলোচনা কৰিব লাগিছিল। ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক শ্বেয়াৰ কৰিব আৰু আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।